স্বাগতম মোৰ চেনেল অশ্বিনী ব্লগ লৈ মই আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে গৰু বিহু, গতিকে গৰু বিহুৰ প্ৰথম দিনা মানে কি কৰা হয়, ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি কৰা হয় সম্পূৰ্ণ ভিডিঅ'টোত আপোনালোকক দেখুৱাই আছোঁ, গতিকে চাই থাকক। আৰু এইটো হৈছে আমাৰ গোহালিটো, গতিকে গোহালিটোৰ বিষয়ে আপোনালোকক কিছু কথা ক'বলৈ বিচাৰিছোঁ। মানে আগৰ কৃষকবিলাকে গৰুবিলাক চাই কেনে ক'ব পাৰিছিল যে এইবাৰ বানপানী হ'ব নে খৰাং হ'ব, গতিকে গৰুবিলাক যদি তাৰমানে থিয় দি থাকে তেতিয়াহ'লে বানপানী হয় বুলি কয়, যদি আৰু ঘুমাই থাকে তেতিয়াহ'লে বানপানী নহয় বুলি কয়। গতিকে এইবাৰ আমাৰ গৰুবিলাক থিয় দি আছে, গতিকে এইবাৰ বানপানী হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত এইবিলাক বিষয় হোৱাৰ পিছত আপোনালোকক মই তাৰমানে এইবিলাক কাজাল গোলে হালধি এইবিলাক আনিব যাব লাগে, গতিকে কালি অনা নহ'ল। তাৰমানে আমাৰ গাঁৱত যিহেতু এভেইলেবল, মানে ৰাতিপুৱাই ফ্ৰেছ মাল আনিব পাৰি, গতিকে সেইবিলাক আনিবলৈ যাই আছোঁ। গতিকে চাই থাকক ভিডিঅ'টো। আৰু মই এতিয়া দীঘলতি আৰু মাখিলতি লৈ আহিলোঁ, গতিকে এতিয়া গৰু গা ধুৱাব যাম, আপোনালোকে চাই থাকক। মানে আমাৰ মানে মামঠা নাই, গতিকে মামঠা নিব আছোঁ এতিয়া। মামঠা দেখাই আছোঁ আপোনালোকক কেনেকুৱা, মামঠা চিনি যি নাপায়। আৰু এইবিলাক হৈছে মামঠা, এইডাল হৈছে গাছ, মামঠাৰ গাছ, এইডাল মামঠা। গতিকে মামঠা এনেকৈ হয়, মানে দংকলৰ পাৰত বেছিকৈ হয়, গতিকে মামঠা ইয়াক কয় মামঠা। একচুৱেলি ইয়াৰ অৰিজিনেল নাম মঠা, গতিকে মাহৰ লগত দিয়ে কাৰণে মামঠা, গতিকে এই হ'ল মামঠা। আৰু ইয়াতে আমাৰ তাৰমানে এইখিনি কাজাল গুড়ি খুন্দিছে, তাৰপিছত এইখিনি হৈছে মঠা, মা আৰু মঠা একেলগে খুন্দিছে। তাৰপিছত ইয়ে মাহৰ দালিখিনি বতা হ'ল বৰ্তমান। তাৰপিছত ইয়ে হালধি বটি আছে। তাৰপিছত এইবিলাক তাৰমানে গৰু ছাগলী আৰু মানুহে এইবিলাক ঘঁহিম। আৰু আমি এতিয়া তাৰমানে গৰু গা ধুৱাব যোৱাৰ কাৰণে ৰেডি। এতিয়া ইয়াত হালধি বটি ল'লোঁ, তাৰপিছত এইগিলা মঠা একেলগে দিছোঁ, তাৰপিছত এইখিনি কাজাল গুড়ি আৰু এইটো যে ৰাখিছে মঠা, এইটোৰ মঠাটোৰ অৰিজিনেল মঠাটোৰ গোন্ধই বেলেগ, ধুনীয়া গোন্ধ। তাৰপিছত এই বেঙেনা, কাজাল গুড়ি, তাৰপিছত হালধি, লাও এনেকৈ মালা বনাই ল'লোঁ। তাৰপিছত এইখিনি তাৰমানে আগতে বনোৱা এইখিনি ৰৈ যোৱাখিনি জগাত দিব লাগে। তাৰপিছত এইবিলাক তাৰমানে শাক শুক্তা এইবিলাক কিবা আছে, এইবিলাক তুলি অনা হয় ৰাতিপুৱাই। তাৰপিছত ইয়াতে দীঘললতি আৰু মাখিলতি আছে, মাখিলতি আৰু দীঘললতিৰে গৰু গা ধুৱাব যাম। আমাৰ এতিয়া ৰেডি যাৱাৰ কাৰণে, তাৰে আগতে আমি তাৰমানে মঠা হালধি এনেকৈ গৰুৰ শিঙত দিব লাগে, গতিকে আমাৰ এইবিলাক দাদাই দি আছে। দিয়াৰ পিছত আমি এতিয়া নদীত লৈ যাই আছোঁ। এই নদীত আজি নিব নোৱাৰি, নদীত তাৰমানে বহুত পানী, গতিকে আমি পুখুৰীতে ধুৱাম, গতিকে চাই থাকক ভিডিঅ'টো। আৰু গৰুকেইটাক দিয়া হোৱাৰ পিছত আমি এইবাৰ নিজে তাৰমানে এইবাৰ হালধি ঘঁহিম। হালধিখিনি তাৰমানে মুখত ঘঁহিব লাগে, মুখত গাঁতত এনেকৈ ঘঁহিব লাগে। তাৰপিছত যিখিনি আছে মঠা, মা আৰু মঠা, সেইখিনি মানে চুলিত ঘঁহিব লাগে, সেইখিনি এতিয়া চুলিত ঘঁহিম। সেইখিনি হৈছে মঠা, মা আৰু মঠা, চুলিত ঘঁহিম। আমাৰ জিতে মোৰ পিছফালে তাৰমানে মই পিঠিত লাগ নাপাওঁ, সেইকাৰণে জিতে মোৰ পিছফালে লগাই দি আছে। জিতে যি ভালকৈ লগাই দিয়া। আৰু এতিয়া মই গৰুটো লৈ যাওঁ, মানে কি আমাৰ নদীত পানী বহুত, গতিকে আমাৰ ওচৰতে আমাৰ পুখুৰী জুতে, গতিকে গৰুটো গা ধুৱাওঁ। এতিয়া লৈ যাই আছোঁ। এই গৰুটো টানি লৈ আহিছে, নাহে, এই গৰুটো টানি লৈ যাই আছোঁ এতিয়া তাৰমানে আমাৰ পুখুৰী জুতে। গাটো ধুৱাই দিওঁ বঢ়িয়াকৈ। আৰু তাৰমানে গৰু ধুৱালি কি এটা চলক আছে, গতিকে চলকটো মাতি শুনাই আছোঁ আপোনালোকক। গতিকে আমি এইবাৰ তাৰমানে লাও খাম, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মায়েৰে সৰু বাপৰে হবি তই হবি বৰ গৰু। এবাৰ লাও খা হৈ গ'ল। এইবাৰ তাৰমানে আমি এইবাৰ এই দীঘললতি খাম, দীঘললতি দীঘল পাত গৰু কোবাই জাত জাত, মায়েৰে সৰু বাপৰে সৰু তই হবি বৰ গৰু। গতিকে এইখিনি হৈ গ'ল। গতিকে আৰু বেলেগ গৰু আছে, সেইকেইটা ধুৱাই কিনে দেখুৱাই আছোঁ। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মায়েৰে সৰু বাপৰে সৰু তই হবি বৰ গৰু। দীঘললতি দীঘল পাত গৰু কোবাই জাত জাত, মায়েৰে সৰু বাপৰে হবি তই হবি বৰ গৰু। আর তাৰমানে এই হওয়ার পিছনে এইটা মানে সরু হয়েছে, দীঘললতি দীঘল পাত গৰু কোবাই জাত জাত, মায়েরে সৰু বাপরে বৰ গৰু। বৰ গৰু নহয়, তাৰমানে সরু হয়ে যায় কেনে পুরো একদম যাবা দিছ, ই ডাঙৰ হ'ব লাগব। আরে এক দুটামান লাও খুৱাই দেও। গতিকে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মায়েৰে সৰু বাপৰে হবি তই হবি মস্ত ডাঙৰ মানুহ। সৰু হৈছে ইয়াক অলপ ডাঙৰ কৰি দিওঁ। দীঘললতি দীঘল পাত গৰু কোবাই জাত জাত, মায়েৰে সৰু বাপৰে হবি তই হবি মস্ত ডাঙৰ মানুহ। যা। আৰু এতিয়া আমাৰ গৰু ধোৱা হৈ গ'ল, গতিকে এইবাৰ আমি গা ধুওঁ। গতিকে এইটো ভিডিঅ' তাৰমানে এইখিনিতে নহ'লে তাৰমানে বহুত দীঘল হৈছে ভিডিঅ'টো, গতিকে আৰু পিছত ভিডিঅ' আহি আছে আজিৰ। গতিকে আজি গৰু বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। গতিকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।